আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। যিহেতু মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বতে লকডাউন এতিয়ালৈকে শিথিল হোৱা নাই ভালদৰে, সেয়ে সকলো ছাত্ৰ ছাত্ৰীৰ মনতো শংকা হৈছে যে কেতিয়ালৈকে হাইস্কুল আৰু মাদ্ৰাছাৰ শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট আহিব। এই লৈ ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা চিন্তাৰ শংকা হৈ আছে যদিও তাৰ মাজতে আহিছে পৰীক্ষা দিবলৈ এটা সুখবৰ। যদিও প্ৰথম অৱস্থাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট মে'ৰ দ্বিতীয় সপ্তাহত দিয়া কথা আছিল, কিন্তু প্ৰতিদিন টাইমৰ ৱেবছাইটত সেবাৰ অধ্যক্ষ গৰাকীয়ে কোৱা অনুসৰি এতিয়ালৈ সকলো উত্তৰ বহীবোৰ সমাপ্ত হৈছে আৰু বিভিন্ন দূৰ জিলাসমূহৰ পৰাই এনচাৰ স্ক্ৰিপ্টবোৰ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ জানিব দিয়া অনুসৰি কোনো নিৰ্ধাৰিত তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও পৰীক্ষাৰ ফলাফল শীঘ্ৰেই ঘোষণা কৰা হ'ব। তেওঁ এক ইংগিত দিয়ে যে মে'ৰ শেষলৈকে নাইবা জুনৰ প্ৰথম সপ্তাহতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি আগলৈ নতুন ভিডিঅ'বোৰ পাই থাকে।